Hey dosto, welcome to YouTube channel Siddharth Dev. So guys, আপোনালোকক এটা মই ঠাই দেখাবলৈ লৈ যাম। So আপুনি দেখিব কি ধুনীয়া ঠাই হ'ব। আমি যাত্ৰাটো আৰম্ভ কৰোঁ, একেটা বহি আছে আমি। একেটাৰ চেনেলটো হয়। আমি যামেই আৰু অলপমান পিছত। আমি যাই আছোঁ। এখেতে আহি আছে আমাৰ লগত। ইয়াৰ ইউটিউব চেনেলটোৰ নাম সিদ্ধাৰ্থ দেৱ। সুন্দৰ পৰিৱেশলৈ আমি এতিয়া আহি পালোঁ। জেগাটো আপোনালোকে চাব পাৰে। মই এজনক ফোন কৰি আছোঁ ৰ'বা। ই মানে আহি আছে আমাৰ লগত, দেৰি মানে অকণমান ৰামায়ণ মহাভাৰতৰ কথা। ইয়াতে যোনটো ৰথৰ এটা চকা দিছে চাব পাৰে, আপোনালোকক মই দেখাই আছোঁ। অকণমান সময় দিব। ভাই কেনে ভাই কেনে মজা মজা কেনে লাগিল চাব পাৰে। বিশাল পাথৰ মানে শিলেৰে আবৃত এটা দৃশ্য। আমি এতিয়া ওপৰলৈ গৈ আছোঁ আৰু এটা ধুনীয়া নেচাৰ মানে ভিউ আছে, চাবলৈ পাব আপোনালোকে। এইটো লোকেশ্যনটো আপোনাৰ লক্ষীপুৰ হাটগাঁও পাৰ্ট 2 বুলি কয়, জুৰিগাঁও ছাইডেদি। উঠো কেনেকৈ ভাই হাতখন দি ভাই, এইটো বহুত একদম মানে উঠিব নোৱাৰি আৰু কিবাকৈ উঠিলোঁ। আপোনালোকক দেখাম মই। কি কোৱা, ধুনীয়া ঠাই। গাইজ, আপোনালোকক দেখাব লাগিছিল বহুত ডাঙৰ এটা গাছ। আৰু গাছটোক চাই পেলাই আপুনি অনুমান কৰিব পাৰে যে আপুনি কিমান বছৰ। আপুনি অনুমান কৰিব পাৰে, আপুনি এইটো ভাবি লৈছে যে আপোনাৰ গাছটো কিমান পুৰণি গাছ হয়। চাব পাৰে গাছটোৰ নাম ইতিমধ্যে মই মানে পাহৰি গৈছোঁ, মানে অহা নাই এতিয়ালৈকে। 200 বছৰ গাছ, 200 বছৰ হৈ গৈছে এতিয়া গাছ। মানে প্ৰুফ কৰিছে মানে গমে পাইছে যে কিহৰ প্ৰুফ কৰিছে। মানে প্ৰুফ কৰিছে একদম নকবা আৰু দেই ভাই। হ'ব ভাই, ইমান দূৰ আছো ভাই, ঘৰত যাব লাগিব কিন্তু এই হাতে ভৰি লৈ পেলাই। আমাৰ বিখ্যাত চাইকেল আমাৰ দুখন দেখাই আছোঁ আপোনালোকক। এইটো যদি মানে কোনোবা যদি মানে জগাত যদি মানে কোনোবা আপুনি
দুখ পায় ৰক্ত ওলায় আপুনি এইটো গছৰ পাত আপুনি মোহাৰি পেলাই আপুনি লগাই দিব মানে আপোনাক কৈছোঁ মই আপুনি 1 মিনিটত আপোনাৰ ৰক্ত বন্ধ হৈ যাব এইটো পাতটো এইটো চাওক এক চাওক না এইটো আপোনাৰ যোনটো বহাগ বিহুৰ সময়ত মানে এটা মেলা হয় ইয়াতে এইটো বুঢ়া বুঢ়ী থান বুলি কয় বিশেষকৈ আমি জোতা পিন্ধি আছোঁ তো তাৰ কাৰণে নাযাওঁ আৰু এইটো বুঢ়া বুঢ়ী মন্দিৰ বুলি কয় ওচৰ আছে মই আপোনালোকক দেখুৱাই আছোঁ এইটো বিশেষকৈ এই দুটা শিল এইটো বিখ্যাত নামেৰে জনা যায় বুঢ়া বুঢ়ী বুলি ইয়াতে আছিল ইয়াত এটা পুখুৰী আছিলে পুখুৰীটো কোনটো আছিলে সেইটো ন মানে সেইটো পানী মানে কেতিয়াও নুশুকায় আপোনালোকে চাবলৈ পাৰে এতিয়াও পানী আছে পানীটো মানে কেতিয়াও নুশুকায় বুলি ইয়াৰে মানে মানুহবিলাকে মানে চ' ইয়াতে আৰু এটা পূজা হয় বহাগ বিহুৰ লগতে যোনটো বুঢ়া বুঢ়ী থানৰ পূজাটো চৰক মেলা বুলি কয় হাই মজা কেনে লাগিল ভাই মজা না মজা এনেকুৱা ধুনীয়া পৰিৱেশ নক'বা আৰু অনুৰোধ কৰোঁ তহঁতে লাইক ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো মাৰি দিবি আৰু বহুত কষ্ট কৰি ইয়ালৈ আহিছোঁ কিমান কিলোমিটাৰ আমি প্ৰায় 30 কিলোমিটাৰ ভিতৰত আহিছোঁ বহুত 30 কিলোমিটাৰ ভিতৰত আহিছোঁ আকৌ বাইক গাড়ী একো নাই চাইকেল দি আহিছোঁ ভাই প্লিজ আমি গৈ আছোঁ এতিয়া আমি গৈ পেলাই ধুনীয়া ঠাই এটা আছে দেখাই আছোঁ নেচাৰ একদম প্ৰকৃতি নেচাৰ মানে নক'বা আৰু আজি দিনটো ইমান মানে ৰ'দ নাই আৰু ধুনীয়া লাগিছে আহি পেলাই দেখাই আছোঁ আপোনালোকক বহুত দূৰলৈকে চাব পাৰি একদম বহুত দূৰ সেইটো দেখিবলৈ যে পাইছে এইটো ৰং চাইড দতা নহয় চৰি হাতীচিলা বুলি কয় হাতীচিলা পাহাৰ এইখন পাইছে ধুনীয়া এটা নেচাৰ আপোনালোকে দেখাব লাগিছে এটা বহুত পুৰণি এটা গাছ গাছটাক দেখাই আছোঁ আপোনালোকক চাব পাৰে চ' ঠাইডোখৰ বহুত ধুনীয়া হয় আমি যাবলৈ ওলালোঁ আৰু তো শেষত আপোনালোকক এটাই অনুৰোধ জনালোঁ যে কৈ দিয়ে আৰু লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি মোৰ চেনেলটো কৈ দিবি আৰু সৰু ল'ৰা হিচাপে আপোনাৰ সৰু ভাইটি বুলি আমি যাবলৈ ওলালোঁ আৰু আৰু লাষ্টৰ ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো আপুনি মাৰি দিব আমি যাবলৈ ওলালোঁ আৰু আমি যাই আছোঁ বহুত ভাল লাগিল আপোনালোকে এবাৰ আহিব চ' আজিলৈ সমাপ্তি